মানে আমি শ্রীরামপুর দিয়া মাছবার অব্দি যামু ও কইছিল 6 মাসের মধ্যে মাটি পাট্টা দিমু দিল না এখন মাটি পাট্টা যদি লাগে কি দিবা লাগবে বুঝছো 1965 সনের ভোট দিয়া কাগজ দিতে লাগবো ও দিসপুর দিয়া যায় ওইটাই নিয়ে আইছি দিসপুরে যায় যে আমি কি কইল না 1 টাকা দিয়া 2 টাকা নিয়ে আহুম ওইটা 1 টাকা মুসলমানের দিয়াটা হইলো 1 টাকা আর আনার সময় কি আনলো 1965 সনের মানে ভোটার লিস্ট নাইলে আপনাদেরকে যে 1965 সনে আসিল এখানে ওইটা কাগজ একটা দেখাইতে দুইলা দিল না যুব একটা মুসলমান মানুষে মানে 2 লাখ টাকা দেয় নাই একটা মানুষ দিয়ে নাই একটা শাসিরে মানে 10,000 টাকা দেয় নাই একটা মুসলমান রে মাটির পাট্টা দেয় নাই এবং আমি যে কইলো এখন মাটির যদি পাট্টা লাগে তাহলে 1965 সনের কাগজ দিয়া লাগবো ওইটাহে ডিসপুট দিয়া নিয়ে আসবো এইখানে আমি কইছি হাগরামা একজন গাদ্দারি মানুষ হকবাস মানুষ জালিম মানুষ ওর সাথে ইনসাফ করা লাগবো এই যে নির্বাচন আইছে এই যে বৈশাখ মাসে যে নির্বাচন হইব 1 মাসের পরে আপনারা কিন্তু সাবধান হয়ে যাও ও খালি ঠক বাস করতে জানে আর কিছু জানে না ও খালি আইব শাড়ি দিতে চাবো লুঙ্গি দিতে চাবো দিলে নিবা কিন্তু ওই যে গাদ্দারি করছে ওই কৰিছোঁ আজি অংশগ্ৰহণ কৰিছোঁ আমাৰ এটা প্ৰগ্ৰাম চলি আছে সমগ্ৰ বিটিআৰতে চলো বিদেশী পাল্টাই চাচা চাচিৰ বাৰীত যায় আৰু এই কাৰ্যসূচীৰে আমি আমাৰ মুছলমান ভাইসকলক যোৱা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া হাগ্ৰামা মহিয়াৰী ডাঙৰীয়াৰ যি মিছা কথা যে 80% মুছলমানৰ ভোট লৈ 7,80,000 টোটেল ভোট তেখেতৰ বিদেশীত তাৰে 4.5 লাখ ভোটে মুছলমানৰ কিন্তু এতিয়া ডাঙৰ পেণ্ডেলত ডাঙৰ মিটিং মেলত কৈ আছে যে তেখেতসকলে 5টা গেৰেণ্টি কৰিছিল আৰু 5টা গেৰেণ্টিত সকলো গেৰেণ্টিটো পূৰণ কৰা হ'ল কিন্তু আজিৰ সময়ত 80% ভোট দিয়া মুছলমানসকলক তেখেতে গাদ্দাৰি কৰিছে ঠগাইছে ঠগবাজ প্ৰবঞ্চনা কৰিছে এজনো মুছলমান মানুহক আজিলৈকে মাটিৰ পাত্তা দিয়া নাই দ্বিতীয়তে তেখেতৰ 2 লাখ টকা যি এটা যুৱসকলৰ স্বাৱলম্বীৰ কাৰণে দিয়া এটা প্ৰতিশ্ৰুতি বা গেৰেণ্টি এই গেৰেণ্টিৰ তেখেতসকলে মুছলমান মানুহক এটাও মানে এই স্কিমটো দিয়া নাই আৰু মুছলমান বুলি নহয় সেইটো কোনো যুৱই পোৱা নাই কোনো ইউথে বিটিচিত পোৱা নাই এইটো তেখেতসকলৰ এটা আগতে প্লেনিং কৰি থোৱা এটা আঁচনি আছিলে যে নিৰ্বাচন সময় আহিলে চৰকাৰী অনুদানটো তেখেতসকলৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট বা বিষয়ববীয়াৰ তেখেতসকলৰ বিষয়ববীয়াৰ একাউণ্টত সোমাই দিয়া এটা ডাঙৰ এটা গেম আছিলে বা পলিচি আছিলে সেইটো এতিয়া আজি ধৰা দিছে আৰু সেইটোৱে আমি মুছলমান সমাজৰ ওচৰত ঘৰত গৈ আমি এই বাৰ্তাটো দিছোঁ যে মুছলমানসকলক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গাদ্দাৰি কৰিছে এই বিধানসভা নিৰ্বাচনত অহা মাহত হ'বলগীয়া এই নিৰ্বাচনত BPFক বয়কট বা তালাক দিয়াৰ কাৰণে আমি গাঁৱে গৈ এই প্ৰচাৰটো কৰিছোঁ পৰিষদৰ সমষ্টিত 30,000 মুছলমান হয় কিহৰ কাৰণে ইতিমধ্যে ল'লে আপোনালোকে এই মানুহসকলৰ আশা না সেইটোৱে যে 2020 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ট্ৰেক্টৰ মানে পদুম মানে ট্ৰেক্টৰ আৰু এই ভাষাৰে এটা কথা গম পাইছিলে যে আমি মানে BJPৰ লগত আলায়েন্স কাৰণ BJP এটা মানে ধৰ্মক লৈ পেলাই গুৰুত্ব দি ৰাজনীতি কৰে আৰু এইকাৰণে মুছলমান সমাজে BJPৰ বিৰোধী 80% নহয় 90% মুছলমানে BJP বিৰোধী মাইণ্ডছেটটো কৰি থাকে আৰু সেইটোৰ কাৰণে আমিও পানিছমেণ্ট পালোঁ আমি 2020তো 12টাহে চিট জিকিবলৈ পালোঁ এইবাৰ 2025ত আমাৰ অৱস্থাটো খুব বেয়া অৱস্থা হাগ্ৰামাই শুকান পথাৰত এনেই মানে চেপা পাতি থৈছে পানী যাবলৈ জেগা নাই মেটেকা উৰিবলৈ যায় এনেই মানে উদাং মাৰি মানে ওপৰত গৈ সব মাছ তাত লাগি গ'লগৈ মানে ক'বলৈ গ'লে হাগ্ৰামা পাৰ্টিটো এটা মেটেকাৰ দৰে হৈ আছে আজি মুছলমানসকলে BPF কৰে আজি মুছলমান যদি নাই ক'ত BPF আছে বড়ো মানুহে কেতিয়াবা ডাইভৰ্চ দিছে বড়োসকলে যেনেকুৱা অপমান পাইছে বড়োসকলক এনেকুৱা অপমান কৰিছে বড়ো ইণ্টেলেক্সুৱেলবিলাক আজিৰ দিনত লাজ পায় ছাত্ৰ সমাজে লাজ পায় শিক্ষা থকা মানুহক মানে হাগ্ৰামা মহিলাৰী এলাৰ্জি উঠে আৰু তেখেতে বড়ো সমাজক জোতাৰ তলত থৈ ধূলিসাৎ কৰি পেলাই বিভিন্ন এংগলত বেপাৰী টাইপৰ ৰাজনীতিটো কৰি আছে আজি ধৰা খাইছে আজি মুছলমানে ধৰিলে কৈছিলে কি মই অকলে চৰকাৰ কৰিম
দেখা পালোঁ কি চৰকাৰ 28টা জিকাৰ পিছত ৰাতিৰ ভিতৰতে তেখেতে দিছপুৰ যাই জইন কৰিলে, NDA জইন কৰিলে, BJPক জইন কৰিলে, মুছলমানৰ পুৰা ভোটটো বান্ধি পেলাই তেখেতে বিকি দিলে। এইটোৱে কথা 1965 চনৰ আজিৰ এই সময়ত তেখেতে কৈ আছে যে যিমান চাৰ্কুল অফিচাৰ আছে তাতে চাৰ্কুলেট হৈছে যে মাটিৰ যদি এলটমেণ্ট লাগে, পাট্টা যদি লাগে 1965 চনৰ চাৰ্টিফিকেট দিব লাগে। কাৰ তাত আছে ৰে ভাই? কাৰ অসমীয়া মানুহৰ বা মুছলমান মানুহৰ বা বড়ো মানুহৰো কোনোবা হ'ব পাৰে, 50 বছৰ অতিক্ৰম হৈ গ'ল, কাৰ তাত আছে ৰে ভাই? এইটো হ'ল এটা একদম ভুৱা এটা মানে মাটি আমি নিদিওঁ এইটো এটা মানে নিৰ্বাচনী এটা প্ৰতিশ্ৰুতি আছিলে, মানে এলটমেণ্ট দিম বুলি। BTC চুক্তিত 2003তে যিবিলাকে ইয়াত বাস কৰিছে তেখেতসকলে দিম বুলি কৈছিল, এতিয়া 1965 লাগে। হয়, সকলো আহ্বান কৰিছে, BJPও কৰিছে, সকলোৱে আহ্বান কৰিছে। তেখেত বহুত ভাল মানুহ। আমাৰ UPPLও আহ্বান কৰিছোঁ, BJPও কৰিছে, BPFটো কৰিছে, নিশ্চয় এইটো কৰিবই। তেখেতৰ লগত ৰাজনীতিকৰ কথা তেখেতৰ মাজত আমি থ'ব লাগিব। তেখেত সমাজ যাত্ৰাৰ পৰা আহিব যিহেতু, তেখেতক আমি শুভেচ্ছা দিছোঁ, য'তে তেখেতে জইন কৰে, য'ৰ পৰা থাকি কাম কৰে তাতে পৰা কৰক। তাত ক'বলগীয়া কি আছে? সেইটোতো আমি ইণ্ডিপেণ্ডেণ্টভাৱে আমাৰ 7টা MLA আছে, 7টা MLA আমি দাবীদাৰ হয়। ন কণ্টেষ্ট হৈছে, 3জন AIUDFৰ MLA আমাক সাক্ষ্য কৰিছে আৰু বহুজনী কংগ্ৰেছিয়ান MLA লগত আমাৰ কথা হৈছিলে। আমি মুঠতে কণ্টেষ্ট কৰিব পৰা আমাৰ কেপাচিটি আছিল, তাৰ কাৰণে আমি কণ্টেষ্ট কৰিছোঁ। হ'ব।